কোভিড-19 এই মহামাৰীয়ে পৃথিৱীজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে। ধন জন আমি বহুত হেৰুৱাইছোঁ। আমি আশাবাদী, আমি অচিৰেই এই ৰোগ পৰাভূত কৰিব পাৰিম। কিন্তু হে পৃথিৱী, তুমি নতুন সাজত মানুহ আৰু জগতলৈ ঘূৰি চাব লাগিব। এই চিন্তাৰেই আমাৰ এই ক্ষুদ্ৰ প্ৰয়াস এখন প্ৰেমৰ মহাসাগৰৰ সপক্ষে। মোক ভাঙি থৈ গৈছিলিহে অ' প্ৰচণ্ড নিষ্ঠুৰ ধুমুহা। নাহিবি নাহিবি এতিয়া মোৰ দুভাগ ৰাতি। নিজেই খেপিয়াইছোঁ নিজৰেই পৰিচয়। মাত্ৰ এদিন সময় দে, মাত্ৰ এদিন। একো নাই নেকি তোৰ নীতিশাস্ত্ৰৰ সহানুভূতিৰ লেখ মানুহ নমুনা? মই আজিও বুজিব পৰা নাই, জ্বলি থকা চিতাৰ কাষত বচেৰাহঁতৰ চকু পানীৰ কি গৰিমা। মই আজিও বুজি পোৱা নাই, হয়তো কোনেও নোৱাৰে নিয়াব পতিয়ন। সূৰ্যপুত্ৰ কৰ্ণৰ ৰথচক্ৰ মেদিনীয়ে গ্ৰাস কৰোঁতে কিয় উচতাই দিলা হে নাৰায়ণ, তুমিতো ন্যায়বান কৰোণা সাগৰ। কিয় ক'লা তেনেহ'লে এয়াই সুবৰ্ণ সময় প্ৰতিশোধৰ অগণিত শানিত কৰি লোৱা গান্ধীবোৰ শকতি পুনৰ? নালাগে কৃষ্ণ, নালাগে আমাক তোমাৰ ৰথৰ সাৰথি। নিজে আজি আহ্বান কৰিলোঁ এক মহাৰণ, অস্ত্ৰ শস্ত্ৰৰ তাত নাই প্ৰয়োজন। অন্ধখোৰা পূৰ্ণাংগৰ সভা মহামিলন, সহযোগিতা সমমৰ্মিতা বুজাবুজিৰ কেৱল আলিংগন। ধন্যবাদ।